বাপৰে বাপ কি দেখিছোঁ এইবিলাক ৰা গৈ আছে কোনোবা গৈ আছে ভূত ভূত আহিছিল বুজিছেনে এডাল কি চাই আছোঁ আপোনালোকে বুজি পাইছেনে মই এডাল VR বুলি ক'লেও হয় ঠিক আছে বাৰু মই চাম পাছত চাম এতিয়া কৈ আছোঁ আপোনালোকৰ ইয়াৰ কিনো হয় এই বস্তুটো কি হয় কি দেখা পায় ক'ত যায় ভূতো চাব পাৰে কিন্তু দেই ভূতৰ লগত ডাইৰেক্ট কানেকশ্যন হৈ যাব পাৰিব আপুনি তো এতিয়া আমি খুলি দিওঁ এডাল হ'ল আপোনাৰ VR বক্স আপুনি MT VR বক্স ইয়াতে আপুনি ভিডিঅ' চাব পাৰে গেম খেলিব পাৰে অনেক ধৰণৰ ইয়াত মানে কি 360 ভিডিঅ' আপুনি চাব পাৰিব আৰু দুখন লেন্স আছে ইয়াতে আপোনাৰ দুখন লেন্স আছে দেখাম দুখন লেন্স আছে এই দুখন লেন্সে আপোনাৰ দুটা পিক্সেল ওলাব আপোনাৰ মোবাইলত এনেকৈ ওলাব এনেকৈ আপোনাৰ দুটা ওলাব 360 যোনবিলাক ভিডিঅ' আপোনাৰ অলপ দিগদাৰ হয় দেখাব 360 ভিডিঅ'বিলাক এনেকৈ দুটা ভাগত ওলাব ভিডিঅ'বিলাক এনেকৈ মাজত এডাল চিন দেখিছে নহয় এইফালে দুটা ভিডিঅ' হয় আপোনাৰ দেখাই আছোঁ আপোনালোকক প্লে কৰি এই ভিডিঅ'বিলাক মানে চাই আপুনি এনেকুৱা পাব 360 যদি আপোনাৰ মোবাইলত জাইৰস্কোপ আছে যদি আপোনাৰ মোবাইলত জাইৰস্কোপ আছে আপুনি একদম যিকোনো জেগাত আপোনাৰ যিকোনো এটা নিৰ্দিষ্ট স্থানত ৰৈ ইফালে সিফালে চালে আপোনাৰ সেই জেগাডোখৰ চাৰিও দিশটো আপুনি দেখা পাব তো বহুত ভাল বস্তু উলিয়ালে কিন্তু দেই আৱিষ্কাৰ বা কোনে কৰিছিল নাজানো বাৰু কিন্তু এইটো VR বক্স বুলি কয় আপুনি ইয়াৰ ভিডিঅ' চাবলৈ হ'লে এপছো ল'ব পাৰে বা আপোনাৰ মোবাইলত আপোনাৰ মোবাইলত যদি থাকে ফিল্ম বা ভিডিঅ' বা ফটোজ আপুনি তাতো কিবা এপছৰ সহায়ত চাব পাৰিব বা ইউটিউবত চাৰ্চ কৰিলে হ'ল VR বুলি আপুনি তাতো চাব পাৰিব বিশেষ মানে বহুত ভাল লাগে কিন্তু আপুনি ভূতৰ যদি ফিল্ম চাই সঁচাই কৈছোঁ কিন্তু আপুনি খুলি এইটো আপুনি দলি মাৰি পেলাই দিব লাগিব কাৰণ ভূত আহি আপোনাৰ লগত ডাইৰেক্ট কানেক্টেড হৈ যায় যদি ভূতে কিবা কাৰণত মুখ মেলি আহে নহয় নাকত কামুৰি দিয়া হেন লাগে আৰু ইয়াতে দেখিছে নহয় বহুত ভাল মানে ইয়াতে এইটো লেন্স এইটো আপোনাৰ মানে দুখ নাপাবৰ কাৰণে দিছে চাগে দুখটো নাপায় কিন্তু দেই এইটো স্পন লগাই দিছে আৰু মাথাত লগাব এডাল ইলাষ্টিক এডাল আছে একদম বহুত টাইট হয় আপোনাৰ এইটো আপোনাৰ যদি মাথাটো যদি ডাঙৰ হয় অলপ ডাঙৰ কৰি ল'ব পাৰিব যদি সৰু হয় সৰু কৰি ল'ব পাৰিব এনেকৈ লগাই ল'লে আৰু আছে বহুত দামী আছে এইটো বিশেষ দামো নহয় বাৰু তথাপিতো 500 মানত পায় আৰু এইটো লোৱা মোৰ আজি হ'ল 4-5 মাহমান হ'ল আপোনালোকেও ল'ব পাৰে আপোনাৰ ফ্লিপকাৰ্টতে হওক বা এমেজনতে হওক অৰ্ডাৰ কৰি পাব পাৰে লৈ ল'ব লাল চাব বহুত ভাল লাগে আৰু এই বস্তুটো যে মজাই বেলেগ কিন্তু আপুনি এবাৰ চাব আৰু ইয়াতে আপোনাৰ বহুত দামৰো আছে আৰু 300 পৰা আৰম্ভ কৰি আপুনি 3000 ভিতৰত ধৰি থৈ দিয়ক আপোনাক যেনেকুৱা লাগে তেনেকুৱা পাব আৰু দাম লৈ কোৱালিটি মানে কিছুমান ফেচিলিটি আছে ইয়াতে আপোনাৰ এতিয়া মই ইয়াত এনেকৈ লগাব লাগে কিন্তু কিছুমানৰ তেনেকৈ লগোৱা নহয় এনেকৈ ডাইৰেক্ট মোবাইলটো সোমোৱাই দিলেই হ'ল সেইবিলাক বেছি ভাল আৰু গ্লাছো অলপ চিষ্টেমেটিকলি আছে আৰু হেডফোনৰ কানেকশ্যনো থাকে কিছু বহুত ভাল আপুনি ভূত চাব ভূত চাই ৰোলাৰ কোষ্টাৰ বুলি তো আপোনাৰ একদম বহুত ভাল লাগে কিন্তু উঠি পোৱা নাই যদি মানে চালি উঠা হেন লাগি যায় সাৰ হৈ থাকিলেতো আপুনি পৰি থাকিব মাথা ঘূৰাই বহুত ভাল বস্তু কি ক'ব আৰু যোনসকলে ইউজ কৰিছে বুজি পাইছে কিন্তু কি বস্তু দেখালোঁ আজি মই আপোনালোকক আৰু এইটো আপোনালোকে যদি যোনে ইউজ কৰিছে সেইটো গম পায় ঠিক আছে বাৰু মই ইমানখিনি নকওঁ আপোনালোকে আনিলে নিশ্চয় চাবই বুজি পাব এইটো আচলতে কি বস্তু হয় আৰু এতিয়ালৈ ৰাখিছোঁ দেখালোঁ আজি VR ভিডিঅ' চাবলৈ আপোনালোকে ইউটিউবত যাওক চাৰ্চ কৰক VR ভাৰ্চুৱেল ৰিয়েলিটি মানে 360 ভিডিঅ' এটা দেখাই দিছোঁ আপোনাৰ এইটোতে আহিছোঁ ফাৰ্ষ্ট
इंडिया के सबसे बड़े ऑनलाइन फैशन स्टोर में मिले टॉप ब्रांड्स ऑफ 30 डे रिटर्न, तब दिल भी खुश, दिमाग भी खुश। এই ভিডিঅ'টো মই এইটো কাৰ্ডবৰ্ড কৰি দিছোঁ, চাইডে আছে দেখিছেনে কাৰ্ডবৰ্ড দুটা চিম্বল, এইটোতো মই কৰি দিলোঁ। কেনেকুৱা দেখা পাইছে আপোনালোকে, কেনেকুৱা দেখিছে নিশ্চয় বহুত মানে কি মই মোবাইলটো ঘূৰাই আছোঁ, যেনি ঘূৰাওঁ তেনেকুৱা লছ নহ'ব। এইটো যদি চকুৰ ওচৰৰ পৰা চাই এইটো ভৰাই লৈ ইয়াৰ বক্সত ভৰাই যদি চকুৰ ওচৰৰ পৰা চাই বৃহৎ আচৰিত, কিন্তু দেই এখন ডাঙৰ পৰ্দাত চাই থকা নিচিনা লাগিব। মাছৰ ঠিক আছে, আজিলৈ বিশেষ আৰু একো নকওঁ। আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো যদি ভাল লাগিলে লাইক কৰিব।